মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ বীজাণু আৰু ৰোগ নামৰ পাঠটি। তোমালোকে ভিডিঅটো মনোযোগ দি চাবা। তোমালোকে কেতিয়াবা মন কৰিছানে? একেলগে বেঞ্চত বহি থকা বন্ধুজনৰ বা বান্ধৱীজনৰ পানী লগা জ্বৰ হ'লে দেখিবা কেইদিনমানৰ পিছত তোমাৰো পানী লগা জ্বৰ হৈছে। কিয় এনেকৈ বেমাৰবোৰ হয় তোমালোকে জানানে বাৰু? কিছুমান এনেকুৱা বেমাৰ আছে যিবোৰ অতি সহজে এজনৰ পৰা আন এজনৰ গালৈ বিয়পে। এজনৰ পৰা আন এজনৰ গালৈ বিয়পা ৰোগেই হৈছে সংক্ৰামক ৰোগ। এই সংক্ৰামক ৰোগবোৰ বায়ু, পানী, খাদ্যবস্তু, ৰোগীৰ থু খেকাৰ, মূলমূত্ৰ আদিৰ পৰা বিয়পিব পাৰে। এইবোৰক ৰোগ সংক্ৰমণৰ মাধ্যম বুলিও কোৱা হয়। পানী লগা মানুহে হাঁচি মাৰিলে বেমাৰৰ বীজাণু বায়ুত মিহলি হয়। এই বায়ু উশাহত আন এজনৰ শৰীৰত সোমালে সেইজন লোকৰ পানী লগা অসুখ হ'ব পাৰে। তোমালোকে এতিয়া নিশ্চয় ভাবিছা বীজাণু কি? এই প্ৰশ্নটো জনাৰ আগতে তোমালোকে এটা ঘৰত কাম কৰিবাচোন। ঘৰৰ ভিতৰত নাইবা ৰ'দ নপৰা ঠাইত নেমু বা সুমথিৰা টেঙা এটুকুৰা কেইদিনমান ৰাখি লক্ষ্য কৰি চাবাচোন। দেখিবা নেমু টুকুৰাৰ ওপৰত ক'লা নাইবা সেউজীয়া ৰঙৰ চামনি পৰিছে। এই চামনিখন কিহৰ বাৰু? এইবোৰ অতি ক্ষুদ্ৰ জীৱ। চামনিখনত অসংখ্য জীৱ থূপ খাই আছে। জীৱবোৰ থূপ খাই থকাৰ বাবেহে আমি চকুৰে দেখা পাইছোঁ। আচলতে এইবোৰ ইমানেই সৰু যে খালী চকুৰে এইবোৰক দেখা নেপাওঁ। অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে এইবোৰক দেখা পোৱা যায়। এই ক্ষুদ্ৰ জীৱবোৰেই হ'ল অণুজীৱ। তোমালোকে এইখিনিতে অণুবীক্ষণ যন্ত্ৰৰ বিষয়ে কিছু কথা জানি থবা। অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা সৰু বস্তুবোৰ ডাঙৰ দেখা যায়। ডাচ নাগৰিক জাকাৰিয়াছ জনছন নামৰ চশমা নিৰ্মাতা কৰা ব্যক্তিগৰাকীয়ে পোনপ্ৰথমে 1590 চনত যৌগিক অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। পিছত 1670 চনত হলেণ্ডৰ হিউৱেন হকে পোনপ্ৰথমে সৰল অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা অণুজীৱবোৰ তলত দিয়া ধৰণৰ। তোমালোকে চাই লোৱাচোন। কিছুমান অণুজীৱ হৈছে উপকাৰী আৰু কিছুমান হৈছে অপকাৰী। উপকাৰী অণুজীৱবোৰে আমাক কিদৰে সহায় কৰে জানিলো আহাচোন। এবিধ অণুজীৱই এৱা গাখীৰক দৈলৈ পৰিণত কৰে। ইষ্ট নামৰ অণুজীৱৰ সহায়ত পাওৰুটি প্ৰস্তুত কৰা হয়। কিছুমান অণুজীৱৰ দ্বাৰা ঔষধ তৈয়াৰ কৰা হয়। অপকাৰী অণুজীৱবোৰে আমাক কিদৰে ক্ষতি কৰে জানিলো আহা। অপকাৰী অণুজীৱই জীৱদেহত বেমাৰৰ সৃষ্টি কৰে। এই অণুজীৱবোৰেই হৈছে বীজাণু। বীজাণুবোৰ বায়ু, পানী, খাদ্যবস্তু, ৰোগীৰ থু খেকাৰ, মূলমূত্ৰ আদিৰ দ্বাৰা বিয়পে। ৰোগীৰ সংস্পৰ্শলৈ আহিলেও কিছুমান বেমাৰৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ বিয়পে। কিছুমান অণুজীৱই খাদ্যবস্তু, ফল-মূল, শাক-পাচলি আদি অনিষ্ট কৰে। এতিয়া আহাচোন আমি কেইটামান ৰোগৰ নাম আৰু এই ৰোগবোৰ কেনেদৰে বিয়পে আৰু এইবোৰ ৰোগ আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ বিষয়ে কিছু জানি লওঁ। ৰোগৰ নাম: পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা। কেনেদৰে বিয়পে? হাঁচি, শেঙুন, খেকাৰ আদিৰ জৰিয়তে। প্ৰতিৰোধৰ ব্যৱস্থা: প্ৰতিৰোধক বেজী লৈ আৰু উপযুক্ত ঔষধ খাই এই ৰোগবোৰৰ পৰা ৰক্ষা পাব পাৰি। টাইফয়েড বা সন্নিপাত জ্বৰ: দূষিত পানী, খাদ্যবস্তু, মাখি আৰু ৰোগীৰ মূলমূত্ৰৰ জৰিয়তে। ঢাকি ৰখা খাদ্য খাই আৰু প্ৰতিষেধক ছিটা লৈ
এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। পিঠা খোৱা বা মামপচ ৰোগীৰ সংস্পৰ্শলৈ আহিলে এইবোৰ বিয়পে। প্ৰতিষেধক ছিটা দি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। যক্ষ্মা ৰোগীৰ মূলমূত্ৰ, কফ, থু খেকাৰ আদিৰে এই ৰোগ বিয়পে। সন্তানৰ জন্মৰ 6 মাহৰ ভিতৰত BCG বেজী দিব লাগে। এমিবিঅ গ্ৰহণী পানী আৰু খাদ্যবস্তুৰ দ্বাৰা এই ৰোগ বিয়পে। পানী ভালদৰে উতলাই খাব লাগে। কেঁচা শাক-পাচলি ভালদৰে ধুই খাব লাগে। মেলেৰিয়া মাইকী এনফিলিছ মহে কামুৰিলে এই ৰোগ মানুহৰ গালৈ বিয়পে। উপযুক্ত ঔষধ খাই আৰু আঁঠুৱা ব্যৱহাৰ কৰি এই ৰোগৰ প্ৰতিৰোধ কৰিব পাৰি। তোমালোকে এতিয়া নিশ্চয় জানিলা এইবোৰ ৰোগ কেনেদৰে বিয়পে আৰু এইবোৰ ৰোগক আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষত আহিম। আজিলৈ ধন্যবাদ।